শান্তিৰ অবিহনে একো কাম কৰিব নোৱাৰে বা উন্নতিও হ'ব নোৱাৰে। গতিকে শান্তি স্থাপন কৰাৰ লগতে আমাৰ যিখিনি মৌলিক সমস্যা আছে আমাৰ অসমৰ এইবিলাকক সমাধান কৰাৰ কাৰণে মই প্ৰতিনিধি হিচাপে মই আগবঢ়াম। প্ৰথমতে আপোনালোকক সকলোকে মই ধন্যবাদ দিছোঁ আৰু আজি যিটো উদ্দেশ্য লৈ পেলাই আমি ওদালগুৰিলৈ আমাৰ DC কোৰ্টত আহিছোঁ, মোৰ নিজৰ মনোনয়ন পত্ৰ মই দাখিল কৰিবৰ কাৰণে আহিছোঁ আৰু আমাৰ সমষ্টিবাসীক সকলো ব্যক্তিক বুদ্ধিজীৱীৰ পৰা আদি কৰি লৈ পেলাই যিখিনি আমাৰ দলৰ কাৰ্যকৰ্তা আছে, তৃণমূল পৰ্যায়ত মানে আমাৰ নেতৃবৰ্গ আছে আৰু লগতে জিলা ব্লক ডিষ্ট্ৰিক্ট যিমান যিখিনি হেৰি আছে তেওঁলোকৰ সহায় সহযোগ মই আজি আহিছোঁ আৰু লগতে আশা কৰিছোঁ আজিৰ এই যিটো কাৰ্যসূচী এইটো সম্পূৰ্ণভাৱে সমাপন হ'ব আৰু আজিৰ পৰাই মই নিজকে সংকল্পবদ্ধ লৈছোঁ। আহি থকা যিটো 9 এপ্ৰিলত আমাৰ অসম বিধানসভাৰ নিৰ্বাচন হ'বলৈ গৈ আছে। এই নিৰ্বাচনত মই অতিকৈ তেওঁলোকৰ আশীৰ্বাদ লৈ পেলাই মই 100% বিজয় সাব্যস্ত কৰিব পাৰিম বুলি মই আশাবাদী। জিকাৰ পিছত নিশ্চয়কৈ আমাৰ সমষ্টিবাসীত ডাঙৰ বিভিন্ন পক্ষৰ বা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা নিশ্চয়কৈ থাকিব। জাতি গোষ্ঠীৰ সমস্যাৰ লগতে আৰু অঞ্চলৰ বিশেষ যিবোৰ সমস্যা আছে এই সমস্যাবিলাকক সমাধান কৰাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম আৰু এটা ভাল পৰিৱেশ মই গঢ়ি দিবৰ কাৰণে মই চেষ্টা কৰিম। কাৰণ আমাক শান্তি লাগে। তাৰ কাৰণে মই আমাৰ কৃতজ্ঞতা যাচিব বিচাৰিছোঁ আমাৰ দলৰ মুৰব্বী শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যোৱা বেলিকাত 5 বছৰ BTCটো আমাৰ চৰকাৰ চলাইছিল, শান্তিভাৱে চৰকাৰ চলাইছিল আৰু শান্তিভাৱে আমাৰ এই BTC উন্নয়নৰ স্বাৰ্থত বহুখিনি কাম কাজবিলাকক কৰিবৰ কাৰণে সক্ষম হৈছিল। তো সেনেকৈ আমি সমগ্ৰ অসমলৈ এতিয়া প্ৰতিনিধি হৈ বহুখিনি সমস্যা থাকিব আৰু বহুখিনি সময়বিলাক থাকিব। এইবিলাকক আমি ভালকৈ সময় বৈতৰণি পাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম কাৰণ শান্তি লাগে।